আজি আমি আলোচনা কৰিম ভোট গ্ৰহণৰ আগদিনা আপুনি কি পদক্ষেপ ল'লে আপোনাৰ পাছদিনা অৰ্থাৎ ভোট গ্ৰহণৰ দিনা আপোনাৰ কামখিনি সুকলমে শেষ হয়, যাতে আপুনি সোনকালে আপোনাৰ দায়িত্বখিনি শেষ কৰি ওলাই আহিব পাৰে। আমি সেইখিনি কথা আলোচনা এতিয়া কৰিম। আপুনি যিদিনা ভোট গ্ৰহণ হয় তাৰ আগদিনাই আপুনি নিযুক্তি পত্ৰ পাব আৰু প্ৰিজাইডিং বিষয়াজনে কি কৰিব, তেওঁলোকৰ বাবে যিটো ধাৰ্য কৰা হৈছে ভোটদান কেন্দ্ৰ, সেই কেন্দ্ৰটোৰ সবিশেষসমূহ সাৱধানে পৰীক্ষা কৰি চাব। মানে যিকেইখন ভোটাৰ তালিকা পাইছে সেই তালিকাকেইখন সেই নিৰ্দিষ্ট ভোটগ্ৰহণ কেন্দ্ৰটোৱে যে হয় সেইখিনি কথা তেওঁ পৰীক্ষা কৰি চাব। কাৰণ কেতিয়াবা এইটো দেখা যায় পঞ্চায়ত নিৰ্বাচনত ওচৰা ওচৰিকৈ কেইবাটাও প্ৰায় একে নামৰ কেৱল এটা আখৰ বদলি হয়, স্কুলখনৰ নামটো একেই থাকে, ক খ গ ঘ ঙ থাকে। আৰু তেনেধৰণে যেতিয়া নিযুক্তি পত্ৰখন পাব, ধৰি লওক এজন প্ৰিজাইডিং বিষয়াই তেওঁলোকৰ দলটো পাইছে এখন বিদ্যালয়, ধৰি লওক পশ্চিম হাবি বঙাবাৰী প্ৰাথমিক বিদ্যালয় ক, সেই কৰ কাৰণে তেওঁ সেই ভোটগ্ৰহণ কেন্দ্ৰটোৰ বাবে তেওঁ নিযুক্তি পত্ৰ পাইছে। গতিকে তেওঁ এইটো চাব লাগিব যে তেওঁৰ যিখন ভোটাৰ তালিকা আছে সেইখিনিও সেই ক ভোটগ্ৰহণ কেন্দ্ৰটোৰ হয়নে নহয় সেইখিনি কথা তেওঁ ভালদৰে পৰীক্ষা কৰি চাব। তাৰপিছত নিৰ্দিষ্ট কাউণ্টাৰ থাকে, সেই কাউণ্টাৰৰ পৰা কি কৰিব, নিৰ্বাচনী যিবোৰ সমল আছে সেই সমলবোৰ সংগ্ৰহ কৰিব। সংগ্ৰহ কৰি এখন চেকলিষ্ট থাকে, প্ৰিজাইডিং বিষয়া এখন চেকলিষ্ট থাকে। ক'ত থাকে? প্ৰিজাইডিং বিষয়াৰ হেণ্ডবুক যিখন আছে তাতে চেকলিষ্টখন পাব আপুনি। সেই চেকলিষ্ট মতে গোটেইখিনি বস্তু পাইছে নাই আপুনি টিক মাৰি যাব পাৰে। আৰু মনত ৰাখিব, প্ৰিজাইডিং বিষয়াক কমেও 3খন ভোটাৰ তালিকাৰ প্ৰতিলিপি দিয়া হয় আৰু আটাইকেইখন আপোনাৰ বাবে, অৰ্থাৎ আপুনি যিটো কেন্দ্ৰৰ বাবে নিযুক্তি লাভ কৰিছে সেই নিযুক্তি লাভ কৰা কেন্দ্ৰটোৰে যে ভোটাৰ তালিকা সেই কথাটো বিশেষভাৱে মন কৰিব। আৰু তালিকাসমূহ আপুনি কি কৰিব, প্ৰাধিকৃত বিষয়াৰ দ্বাৰা প্ৰত্যায়িত হয়নে নহয় সেইটো আপুনি চাব। এখন মাৰ্ক কপি অফ ইলেক্টৰেল ৰোল বুলি কয়, ভোটাৰ তালিকাৰ মাৰ্ক কপি এখন থাকে, সেইখন আপুনি পাইছে নাই সেইটো চাব। আৰু সেইকেইখনৰ পৃষ্ঠাকেইটা আটাইকেইটা আছেনে নাই সেইটো এবাৰ আপুনি পৰীক্ষা কৰি চাব। তাৰপিছত আৰু প্ৰিজাইডিং বিষয়াৰ হেণ্ডবুকখনত আপুনি পাব কি বস্তু আপোনাক লাগিব, কি বস্তু আপোনাক নালাগে। তাৰপিছত আপুনি আপোনাৰ যিকেইজন পলিং বিষয়া আছে তেওঁলোকৰ সৈতে আলোচনা কৰি এইটো বস্তুও লগতে চাই থৈ দিব যে আপোনালোকক প্ৰদান কৰা বেলট পেপাৰ কেইখন, যিকেইখন বেলট পেপাৰ আপোনালোকে পাইছে সেই বেলট পেপাৰকেইখনৰ চিৰিয়েলবোৰ এবাৰ পৰীক্ষা কৰি চাব। প্ৰথম চিৰিয়েলটো আৰু লাষ্টৰ চিৰিয়েল, 3খন বেলেগ ধৰণৰ বেলট পাব এইবাৰ পঞ্চায়ত নিৰ্বাচনত। এখন বগা, এখন গোলপীয়া আৰু এখন পাতল নীলা ৰঙৰ বেলট থাকিব। আৰু এনেকুৱা বান্দুল থাকিব ধেৰ, সেই বান্দুলবোৰৰ প্ৰথম চিৰিয়েলটো আৰু লাষ্টৰ চিৰিয়েল নম্বৰটো আপুনি টুকি ৰাখিলে ভাল। আৰু যেতিয়া যদি সময় হয়, যেতিয়া আপুনি ভোটগ্ৰহণ কেন্দ্ৰলৈ যাব, আপোনাৰ পলিং বিষয়াসকলক কৈ সেই আটাইকেইখন চিৰিয়েলটো ঠিকে আছে নাই সেইটো চাই থ'লে বহুত বেছি ভাল হয়। সময় আমাৰ বহুত বাচি যায়। নহ'লে কেতিয়াবা চিৰিয়েল নোহোৱা যদি বেলট থাকে তেনেহ'লে ই আপোনাৰ সময়খিনি বহুতখিনি নষ্ট কৰি পেলাই, হিচাপটো আপুনি মিলাবলৈ কঠিন হয়। আৰু এটা টিপ আছে, যেতিয়া আপুনি বেলটখিনি কিমানখন বেলট পাইছে সেইটো হিচাপ কৰিবলগীয়া হয়, লাষ্ট চিৰিয়েল নম্বৰটোৰ পৰা প্ৰথম চিৰিয়েল নম্বৰটো বিয়োগ কৰি দিব আৰু তাৰ লগত 1 যোগ কৰি দিব। তেতিয়া আপুনি কেইখন বেলট পেপাৰ পাইছে বা বেলট কাগজ পাইছে সেইখিনি গম পাব। তাৰপিছত কি হ'ব, ছেক্টৰ বিষয়াক লগ ধৰি আপুনি আপোনাৰ গন্তব্যস্থানলৈ যাব। গন্তব্যস্থানটো হৈছে আপোনাৰ ভোটগ্ৰহণ কেন্দ্ৰটো। আৰু ভোটগ্ৰহণ কেন্দ্ৰটো পৰীক্ষা কৰিব, আপোনাৰ গাঁওবুঢ়া আহিব, BLO আহিব, সেইখিনি সময়ত আপুনি চাব ওচৰে পাজৰে কোনোবা পাৰ্টি বা প্ৰাৰ্থীৰ কোনোবা পোষ্টাৰ আছে নেকি। যদি আছে তেনেহ'লে সেইখিনি আঁতৰাই দিবলৈ আপুনি গাঁওবুঢ়া নহ'লে BLO ক'ব পাৰে, কিন্তু নিজে আঁতৰাই নিদিব। আৰু মই অলপ ছুটিকৈ কৈছোঁ। আৰু তাৰপিছত আপুনি যেতিয়া ভোটগ্ৰহণ কেন্দ্ৰটো উপস্থিত হ'ল, আগনিশাই কেনেদৰে কোন মানুহবোৰ কেনেদৰে সোমাব, কেনেদৰে ওলাব, ক'ত ভোটগ্ৰহণ যিটো কম্পাৰ্টমেণ্ট, ভোটিং কম্পাৰ্টমেণ্টটো ক'ত সাজিব সেইখিনি আপুনি আগনিশাই দলটোৰ সৈতে আলোচনা কৰি ঠিক কৰিব। আৰু যিটো ভোটিং কম্পাৰ্টমেণ্ট কৰে সেইটোত পোহৰ পৰা হ'ব লাগে, কিন্তু পিছফালৰ পৰা যাতে কোনেও দেখি নাথাকে সেই বিষয়ে আমি সতৰ্ক হ'ব লাগে। আৰু যদি ভোটগ্ৰহণ কেন্দ্ৰটোত 2খন দুৱাৰ থাকে, এখনেদি সোমাব, এখনেদি ওলাব, কেনেদৰে সোমাব কেনেদৰে ওলাব সেইখিনি আমি আগনিশাই ঠিক কৰি থ'ব লাগে। আৰু এটা প্ৰয়োজনীয় কথা মই আপোনাক কৈ থৈ দিওঁ, যিমানবোৰ খাম আছে আৰু ফৰ্ম আছে সেই ফৰ্মবোৰ খামৰ পৰা উলিয়াই ৰাতিয়ে ভৰাব পৰা তথ্যখিনি আপুনি ভৰাই থৈ দিব। ৰাতি ভৰাব পৰা তথ্য কি? আপোনাৰ ভোটগ্ৰহণ কেন্দ্ৰটোৰ নাম আৰু নম্বৰ,
গাঁও পঞ্চায়তৰ নাম, আঞ্চলিক পঞ্চায়তৰ নাম, জিলা পৰিষদৰ সমষ্টিটোৰ নাম আৰু নম্বৰ এইখিনি আপুনি আগনিশাই লিখি থৈ দিব পাৰে, তাৰিখ আগনিশাই লিখি থৈ দিব পাৰে। গতিকে সেই খামবোৰৰ পৰা আপুনি ফৰ্মখিনি উলিয়ালে, ফৰ্মখিনি যিখিনি ৰাতিয়ে ভৰাব পাৰে ডেটাখিনি, ৰাতিয়ে ভৰাব পাৰে ডেটাখিনি আপুনি ভৰাই দিব। আৰু এইখিনিতে জনাই থৈ দিওঁ যে প্ৰিজাইডিং বিষয়াই সেইদিনা নিশা ভোটগ্ৰহণৰ আগনিশা যদিও আপোনাৰ ওচৰৰ পাজৰে আপোনাৰ কোনোবা চিনাকি মানুহ আছে বা আপোনাৰ পৰিচিত বা আপোনাৰ আত্মীয় মানুহ আছে, আপুনি পৰাপক্ষত আচলতে একেবাৰে নাযাব, তেওঁলোকৰ লোকৰ ঘৰত আপোনাৰ ৰাতিৰ আহাৰ গ্ৰহণ কৰিবলৈ নাযাব। এনে কৰাৰ ফলতো আপোনাৰ দলটোৰ নিৰপেক্ষতাৰ ওপৰত প্ৰশ্ন উঠিব পাৰে, কাৰণ গাঁৱত সকলোৱে কোনোবা নহয় কোনোবা এটা পাৰ্টি বা প্ৰাৰ্থীৰ সমৰ্থক, আৰু আপোনালোকে যদি কোনোবা এটা ঘৰৰ মানুহৰ আতিথ্য গ্ৰহণ কৰে তেনেহ'লে এই বাৰ্তাটো গুচি যাব পাৰে যে তেওঁলোকে সমৰ্থন কৰা দলটো বা প্ৰাৰ্থীজনক সমৰ্থন কৰে। গতিকে আপুনি সেই আতিথ্য গ্ৰহণ নকৰিব। এই কামটো আপুনি পৰাপক্ষত আপুনি আপোনাৰ ভোটিং যিটো চেণ্টাৰ আছে তাতেই আপুনি খোৱা বোৱাৰ ব্যৱস্থাটো কৰিব পাৰিলে ভাল, গোটেই দলটোৰ সৈতে আলোচনা কৰি কৰাব। তাৰপিছত লগতে মনত ৰাখিব, ভোটগ্ৰহণ যেতিয়া এইখিনি চলি থাকোঁতে আপুনি যে বেলটবোৰ ইছ্যু কৰাব লাগিব, মই ইতিমধ্যে কৈছোঁ যে ইছ্যু কৰাবৰ কাৰণে বেলটবোৰ যিবোৰ থাকে সেই বেলটবোৰ পিছফালে আপুনি চহী কৰিব লাগে। ধৰি লওক আপোনাৰ ভোটাৰ আছে 700জন, 700জনেতো যদি গোটেইকেইজনে ভোট দিবলৈ আহে, আমাৰ পঞ্চায়ত নিৰ্বাচনত আছে 3খন বেলট পেপাৰ, প্ৰতিজন ভোটাৰে পাব 3খনকৈ বেলট পেপাৰ। আপুনি হিচাপ কৰক, যদি 700জন ভোটাৰে ভোট দিয়ে তেনেহ'লে আপুনি 2100খন বেলট থাকিব, 2100খন বেলটত আপুনি চহী কৰিব লাগিব। গতিকে এই কামটো বৰ সময় লোৱা কাম, গতিকে আগদিনা নিশাই আপুনি 30% বেলটত আপুনি চহী কৰি থৈ দিয়াটো ভাল আৰু চিলটো মাৰি থৈ দিয়া ভাল, আৰু সেইখিনি কৰি থৈ দিব। আৰু যাতে এনে কৰিলে আপোনাৰ ভোটদাতাৰ কাৰণে যেতিয়া আহিব ভোট দিবলৈ তেতিয়া ভিৰত আপোনাৰ অযথা পলম নহয়। আৰু দিনটোত যেতিয়া আপুনি সময় পাব প্ৰিজাইডিং বিষয়াই সেই বেলটৰ সেই কাগজবোৰৰ পিছফালে চহী কৰি যাব, এইখিনি আপোনাৰ দিনটোৰ মাজত কৰি থাকিব পাৰিব। এতিয়া ৰাতিয়ে ধৰি লওক আহাৰ গ্ৰহণ কৰিলে, আপোনালোকে এবাৰ আগনিশা সন্ধিয়া নিশ্চিত কৰিব যে পিছদিনা ভোট গ্ৰহণৰ বাবে আপোনালোকে সম্পূৰ্ণৰূপে ভাল সজ্জিত হৈ আছে, সকলো বস্তু আছে। যদি নাই তেতিয়াও আপোনালোকে ছেক্টৰৰ বিষয়াক জনাব পাৰে, যাতে তেওঁ সময়মতে ভোট গ্ৰহণৰ আগতীয়াকৈ আপোনাৰ হাতত জমা দিব পাৰে বা বস্তুটো আপোনাক আনি দিব পাৰে। আৰু কিছুমান ফৰ্ম থাকিব, এই ফৰ্ম আৰু এই খামবোৰত লিখিবলগীয়া বস্তুবোৰ আপুনি আগতীয়াকৈ যেনে ধৰি লওক ভোট গ্ৰহণৰ তাৰিখটোতো আপুনি এতিয়াই জানে, অৰ্থাৎ কোনদিনা ভোট হ'ব, গতিকে তাৰিখটো আপুনি লিখিব পাৰে, আপোনাৰ ভোট গ্ৰহণ কেন্দ্ৰৰ নামটো লিখিব পাৰে, তাৰপিছত আপোনাৰ বাকী যিখিনি আঞ্চলিক পঞ্চায়তৰ সদস্যৰ যিটো সমষ্টি, জিলা পৰিষদৰ সমষ্টি, আৰু এই বস্তুখিনি আপুনি আগতীয়াকৈ লিখি থ'ব পাৰে ফৰ্মকেইখনত। যিমানবোৰ ফৰ্ম আছে, যিমানবোৰ এনভেলপ আছে, এই গোটেইখিনিতে আপুনি সেই বস্তুখিনি পূৰণ কৰি থৈ দিব ৰাতিয়েই, কাৰণ পিছদিনা প্ৰিজাইডিং বিষয়াই চহী কৰিব, চিলটো মাৰিব, বা চিলটো ৰাতিয়ে মাৰি থৈ দিব পাৰে, প্ৰতিখন কাগজৰ ওপৰত টপ ৰাইট কৰ্ণাৰত আপুনি মাৰিব পাৰে, আৰু প্ৰিজাইডিং বিষয়া য'ত চহী থাকে তাতে আপুনি চিলটো মাৰি থৈ দিব। এইটো কাৰণে পিছদিনা এইখিনি কাম কৰোঁতে যাতে আমাৰ সময় বেছি নালাগে, পিছদিনা কেৱল আমি লাগতিয়াল তথ্যখিনিহে আমি ভৰাবলৈ বাকী ৰাখিব। আগতীয়া বস্তুখিনি ৰাতিয়ে সেইখিনি সময়ত আপোনালোকে ভৰাই থৈ দিলে আপোনালোকৰ বহুত সময় বাচি যাব, মই এইটো কথা ক'লোঁ। আৰু শেষত ভোট গ্ৰহণ শেষ হোৱাৰ প্ৰায় আধা ঘণ্টা বা 45 মিনিটৰ ভিতৰতে আপুনি ওলাই গুচি আহিব পাৰিব, আৰু আপোনাৰ বস্তু প্ৰায় জমা দিওঁতে 15 মিনিটৰ ভিতৰত আপুনি বস্তু জমা দিব পাৰিব। গতিকে সেইখিনি কথা আপুনি মনত ৰাখিব। এইটো মই লগতে এইটো জনাই থৈ দিওঁ, এইটো বহুতেই ভুল কৰে। ধৰি লওক আপুনি এটা এনভেলপৰ পৰা এটা খাম উলিয়ালে, এনভেলপ খাম একেই, এনভেলপৰ পৰা এখন ফৰ্ম উলিয়ালে, সেই ফৰ্মখনত আপুনি লাগতিয়াল তথ্যখিনি আগদিনা যিটো লিখিব পাৰে সেইখিনি লিখি আকৌ খামটো এনভেলপটো বেলেগকৈ আৰু ফৰ্মখন বেলেগকৈ নথ'ব। তেনে কৰিলে কি হয়, পিছদিনা হয়তো আপুনি কিবা সময়ত দৌৰাদৌৰিত হয়তো খামটো বিচাৰি পাব, কাগজখন বিচাৰি নাপাব। গতিকে এনেকুৱা যিটো খামৰ পৰা কাগজখন উলিয়ালে লিখি মেলি ফৰ্ম এনভেলপটোৰ ওপৰত যিখিনি লিখিব লাগে সেইখিনি লিখি সেইটোত হয় ভৰাই থ'ব, নহয় পিন মাৰি একেলগে থ'ব। আপুনি যদি তাৰ উল্টাটো কৰে, অৰ্থাৎ একেদৰে নাৰাখে, কেতিয়াবা আপুনি যদি খামটো বিচাৰি পাইছে কাগজখন বিচাৰি নাপাব, কাগজখন বিচাৰি পাইছে খামটো বিচাৰি নাপাব, আৰু এইবোৰ বিচাৰি থাকোঁতে আপোনাৰ বহুত সময় যাব। গতিকে এই কথাটো কিন্তু আপুনি মনত ৰাখিব। আৰু আগনিশা আপুনি BLO আৰু গাঁওবুঢ়াক জনাই থ'ব পাৰিব যে যিহেতু পিছদিনা 7:30 বজাত, এইবাৰ 7:30 বজাত যিটো সময়ত হয় আপুনি সময়টো জনাই দিব যে ইমান বজাৰ পৰা ভোট গ্ৰহণ আৰম্ভ হ'ব, গতিকে তাৰ আগতেই পলিং এজেণ্টসকল অহাটো বাঞ্ছনীয়, কাৰণ তেওঁলোকৰ সন্মুখতে আমি বেলট বাকচটো চিল কৰিম। গতিকে তেওঁলোকক সোনকালে আহিবলৈ ক'ব।
এইবাৰ নিৰ্বাচন 7:30 বজাত আৰম্ভ হ'ব, গতিকে 60 মিনিটৰ আগতে আমি ৰেডি হৈ যাম ভোটগ্ৰহণ কেন্দ্ৰটো। আৰু ৰেডি হৈ যোৱাৰ আগে আগে আমি কি কৰিব লাগিব, ভোটগ্ৰহণ কেন্দ্ৰটোৰ এলেকাটো নিৰ্দিষ্ট কৰি দিয়া এখন জাননী থাকে, সেই জাননীখন আগনিশাই আমি কোনোবা এখন বৰ্ডত লগাই থ'ব পাৰোঁ। তাৰ লগতে থাকিব প্ৰতিদ্বন্দ্বী প্ৰাৰ্থীসকলৰ তালিকা এখন থাকে, সেই তালিকাখনো আমি একেলগে আমি লগাই থ'ব পাৰোঁ আগদিনা বৰ্ড এখনত। আৰু ভোটগ্ৰহণৰ আগে আগে সেইখন বাহিৰত আমি প্ৰদৰ্শনৰ ব্যৱস্থা কৰিব লাগে। আৰু এটা কাম কৰি থ'ব লাগে, আমাৰ ভোটগ্ৰহণ কেন্দ্ৰটো আমি এটা আৰ্হিত সজাব লাগে। কি আৰ্হিত? যেতিয়া ভোটাৰজন সোমাব, প্ৰথমতে ফাৰ্ষ্ট পলিং বিষয়াক পাব, তাৰপিছত ছেকেণ্ড পলিং বিষয়াক পাব, তাৰপিছত থাৰ্ড পলিং বিষয়াক পাব। তেওঁলোকৰ পিছফালে থাকিব পলিং এজেণ্টসকল। পলিং এজেণ্টসকল কেনেকৈ বহিব? প্ৰথমতে ৰাষ্ট্ৰীয় দলৰ পলিং এজেণ্টসকল, তাৰপিছত আঞ্চলিক দলৰ পলিং এজেণ্টসকল, তাৰপিছত নিৰ্দলীয়সকলৰ পলিং এজেণ্ট বহিব। আৰু প্ৰিজাইডিং বিষয়া এনে এটা স্থানত থাকিব, তেওঁ যাতে সকলোকে দেখা পাই থাকে। আৰু ভোটগ্ৰহণ কেন্দ্ৰটো এনেকুৱা এটা স্থানত হ'ব লাগে, যিখিনি ঠাইত পোহৰ হ'ব লাগে সঁচা, কিন্তু সেইকাৰণে খিৰিকী এখনৰ পিছফালে বা আগফালে ৰাখিব নোৱাৰে, যাতে পিছফালৰ পৰা বাহিৰা বেলেগ মানুহে আপুনি ক'ত ভোট কৰিছে সেইটো দেখা পায়। গতিকে ভোটিং কম্পাৰ্টমেণ্টটো এনেকুৱা এটা ঠাইত ৰাখিব লাগিব, য'ত পোহৰো থাকে কিন্তু গোপনীয়তাটো ৰক্ষা হয়। এইখিনি কথা আপুনি মনত ৰাখিব। আৰু তাৰপিছত আপোনাৰ ভোটগ্ৰহণ আৰম্ভ হ'ব। সেইখিনি সময়ত আপুনি ভোটগ্ৰহণ আৰম্ভ হোৱাৰ আগতে ইলেক্ট্ৰনিক ভোটিং মেচিনত মক পোল থাকে, ইয়াত মক পোল নাথাকে, কিন্তু ইয়াত বেলট বাকচটো চিল কৰিব লাগিব। সেই বিষয়ে ইতিমধ্যে আমি ইয়াৰ আগৰ ভিডিঅ'টোত কথা পাতিছিলোঁ, আপুনি কেনেদৰে চিল কৰিব লাগিব সেইখিনি আপুনি কৰিব। এই কামখিনি যেতিয়া হৈ গ'ল, তেতিয়া আপুনি এখন ডিক্লেৰেশ্যন ফৰ্ম পঢ়িব লাগিব, ঘোষণাপত্ৰ। এই ডিক্লেৰেশ্যন ফৰ্মখন আচলতে দিনটোত যদি স্বাভাৱিক প্ৰক্ৰিয়াত হয়, দিনটোত প্ৰিজাইডিং বিষয়াই দুবাৰ পঢ়িব, এবাৰ ভোটগ্ৰহণৰ আৰম্ভণিত আৰু এবাৰ ভোটগ্ৰহণৰ শেষত। যদিহে কিবা কাৰণত নতুনকৈ এটা বেলট বাকচ ল'বলগীয়া হয়, তেনেহ'লে সেই নতুনকৈ বেলট বাকচটো সাজু কৰাৰ পিছত, চিল কৰাৰ পিছতো এবাৰ ডিক্লেৰেশ্যন দিবলগীয়া হয়। কিন্তু সেইবোৰ নহ'লে কেৱল এটা বাকচতে যদি ভোটগ্ৰহণ কৰিবলগীয়া হয়, তেনেহ'লে ভোটগ্ৰহণৰ আৰম্ভণিত এটা ডিক্লেৰেশ্যন দিব। সেই ডিক্লেৰেশ্যনটো কি হ'ব, মই ফৰ্মখন আপোনাক দেখুৱাই দিম। আৰু সেই ফৰ্মখনৰ মতে আপুনি প্ৰিজাইডিং বিষয়াই ডিক্লেয়াৰ দিব। ডিক্লেয়াৰ দি পলিং এজেণ্টসকলক তাত চহী কৰিবলৈ ক'ব যে তেওঁ ডিক্লেৰেশ্যনখন দিছে। আৰু মই এটা কথা হয়তো আপোনাক কোৱা নাই, পলিং এজেণ্টসকল যে আহিব, তেওঁলোকে কিন্তু লগত এখন নিযুক্তি পত্ৰ লৈ আহিব। প্ৰিজাইডিং বিষয়াই তেওঁ পলিং বিষয়াসকলক কেনেকৈ চিনি পায়? কাৰণ তেওঁলোকৰ নিযুক্তি পত্ৰ তেওঁ পাইছে। আৰু গোটেই দিনটো আপোনালোকৰ পিছফালে বহি থাকিব পলিং এজেণ্টসকল, তেওঁলোকক কোনে নিযুক্তি দিছে? নহ'লেতো গাঁৱৰ যিকোনো মানুহে আহি পলিং এজেণ্ট হ'ব পাৰিব, সেইটোতো নহয়। তেওঁলোকক এখন নিযুক্তি পত্ৰ দিব, সেই নিযুক্তি পত্ৰখন প্ৰিজাইডিং বিষয়াই গ্ৰহণ কৰিব। আনকি সেই নিযুক্তি পত্ৰখিনি কোনটো খামত দিব, সেই খাম এটাও পাব আপুনি শেষৰ ফালে। গতিকে সেইটো কথা মই ক'বলৈ পাহৰি গৈছিলোঁ, গতিকে মনত পেলাই দিছোঁ যে পলিং এজেণ্টসকল যেতিয়া আহিব, তেওঁলোকৰ নিযুক্তি পত্ৰখন ল'ব। তাৰপিছত আপুনি বেলট বাকচ চিলৰ কাৰবাৰটো কৰিব বা কামটো কৰিব। তাৰপিছত শেষত আপুনি ডিক্লেৰেশ্যন এটা দিব লাগিব যে মই তেওঁলোকক দেখুৱাইছোঁ যে বেলট বাকচটোৰ ভিতৰখন খালী আৰু এড্ৰেছ টেগৰ বাহিৰে তাত একো নাই। মই মাৰ্ক যিখন কপি অফ ইলেক্টৰেল ৰোল, ভোটাৰ তালিকাৰ মাৰ্ক কপিখন তেওঁলোকক দেখুৱাইছোঁ, আৰু তাত PB বাহিৰে বেলেগ একো চিন নাই। মই যিখিনি বেলট কাগজ ব্যৱহাৰ হ'ব, সেই বেলট কাগজৰ চিৰিয়েলখিনি আৰম্ভণি আৰু শেষৰ চিৰিয়েলটো তেওঁলোকক দেখুৱাইছোঁ, আৰু তেওঁলোকে ইচ্ছুক এজেণ্টসকলক তাৰ নম্বৰো টুকি ল'বলৈ দিছোঁ। এই কথাখিনি প্ৰিজাইডিং বিষয়াই ক'ব, কৈ তেওঁ সেই পলিং এজেণ্টসকলৰ চহী ল'ব। যিকেইখন এজেণ্টে চহী দিলে, কিবা কাৰণত কোনোবা এজেণ্টে যদি চহী কৰিবলৈ অমান্তি হয়, কিন্তু তেওঁৰ নামটো লিখিব লাগিব যে এইজন এজেণ্টে চহী কৰিবলৈ মান্তি নহ'ল। সেইখিনি লিখিলে সেই ডিক্লেৰেশ্যন হৈ গ'ল। ডিক্লেৰেশ্যন হৈ যোৱাৰ পিছতেই আমাৰ ভোটগ্ৰহণ আৰম্ভ হ'ব। আৰু ভোটগ্ৰহণ হৈ থাকোঁতে কোনজন বিষয়াই কি কাম কৰিব, সেইটো যদি আপোনাৰ জানিবলৈ বা আপোনাৰ যদি জানেও হয়তো, বা এতিয়াও যদি আপোনাৰ অকণমান খুদনি আছে, তেনেহ'লে আমাৰ পৰৱৰ্তী ভিডিঅ'টো চাব। এইটো 1 নম্বৰ বুলি ধৰিছোঁ, সেইটো 2 নম্বৰ, ভোটগ্ৰহণ চলি থাকোঁতে সেই ভিডিঅ'টো চাব। সেই ভিডিঅ'টোত আপোনাক সেই বিষয়ে আমি জনাম। সেই বিষয়ে ভিডিঅ'টো ইয়াৰ পাছতে আপুনি হয়তো পাব। যদি তাৰ মাজত কিবা খুদনি থাকে, তেনেহ'লে আপুনি সেই ভিডিঅ'টো চাই ল'লে আপোনাৰ লাভ হ'ব। কিন্তু এতিয়া ভোটগ্ৰহণৰ আগনিশা বা তাৰ আগতে কৰিবলগীয়া কামখিনিৰ বিষয়ে ইয়াতে ক'লোঁ। আপুনি যদি ইয়াৰ দ্বাৰা উপকৃত হয়, তেনেহ'লে আমাক জনাব। ধন্যবাদ।